কিনো কৰি থাকিম, কেবল লাইনটোও নাই। একবাৰ ফোন কৰি লগ কৰি আহো ৰ। হেল্ল', তুমি কি কৰিছা? এনে আছা যদি এবাৰ আজি লগ কৰিবা নেকি? মই মানে ঘৰত থাকি থাকি বিৰাটেই বৰ হৈ গৈছো। আমি যে আগতে লগ কৰিছিলো সেইখন কেফেতেই লগ হ'ম দিয়া। আহিবা আহিবা দেই, মোৰ বহুত মনত পৰি আছে। আজি কিন্তু মিছ নকৰিবা দেই। আৰু এটা কথা, মই কিন্তু সময়মতে গৈ পাম, তুমি কিন্তু দেৰি নকৰিবা। আৰু তোমালোকৰ যে সেই খুৰীহঁতৰ ভণ্টিজনী, সেইডালক নানিবা। মই একেবাৰে দেখিব নোৱাৰো তাইক কেনেকুৱা অভাৰ এক্টিং কৰে, কিছুমান বস্তু ইমান লেবেল দেখায়, মই একেবাৰে ভাল নাপাওঁ। তুমি কিন্তু আজি অকলে আহিবা দেই। এতিয়া ৰাখিছো হা, মই ওলাওগে, নহলে দেৰি হৈ যাব। বাই বাই। তোমালোকৰ ঘৰত ভাল? ভালে আছা দিয়া। বহুত দিনৰ মূৰত দেখিলো দেই তোমাক, সেইকাৰণে মাতি আনিলো বোলো চাহ একাপ খাওঁ একেলগে। ইমান দিনৰ মূৰত দেখিলো তোমাক, খবৰ পাতি ওলাও। আছো ভালে আছো পেহী, ভালে আছো। মোৰো আপোনাক লগ পাই বহুত বেছি ভাল লাগিল। বহুত দিন হ'ল ৰিমলিহঁতক দেখাই নাই নহয়, সিহঁতৰ খবৰেই পোৱা নাই। আমি ভালে আছো দিয়ক। সিহঁতৰ কেনেকুৱা কওকচোন? ভাল আছে সিহঁতো। তোমালোকে আজিকালি নোযোৱাই হলা নহয়, কেনেকে গম পাবা সিহঁতৰ খবৰ? এবাৰ আহিবা দেই, এবাৰ বন্ধ পালে আহিবা। বন্ধটো এনে চলিয়ে আছে দিয়াচোন বাৰু, তথাপিতো মাহঁতৰ সময় হলে একেলগে আহিবা দেই। যাম পেহী, কিয় নাযাম, যাম বাৰু। ইছৰাম, একেটা ইয়াতেহে থাকিব লাগে নে এইটো সময়ত? একেবাৰে শান্তি নাই এইবোৰৰ কাৰণে। দিয়া পিছে ব'লা এতিয়া যাওঁ ন, আমি বহুত দেৰিয়ে কৰিলো ইয়াতে। ঘৰলৈ সোনকালে যাব লাগিব নহয়। ব'লা ব'লা, তোমাকো মই গাড়ীত উঠাই দিওঁগে, ময়ো যাওঁগে। বলক পেহী, বলক বলক। মোৰো দেৰি হলে মায়ে ঘৰত চিন্তা কৰি থাকিব। বলক। তুমি দেখোন, কি খবৰ? ইয়াতে আহিলা যে, কিবা কাম আছে? হ'ল আৰু এইজনী কুৱেশ্যন কৰিবৰ কাৰণে। তুমি দেখোন, কিবা কাম আছে। কিহৰ বা ইমান দৰকাৰ? চেনেহী, তোমাক মাতিছো, শুনা নাই নেকি? খুৰী, নাই মই মানে কিবা এটা কথা ভাবি আছিলো দেই। আপুনি মোক মাতিছে, মই আপোনাক দেখাই নাছিলো, চাওকচোন। মই আকৌ তোমাক দেখা পাই পিনে সেইকাৰণে মাত দিলো। বোলো ছোৱালীজনীয়ে মোক মাতাও নাই দেখোন, ক'তবা আহিছে অকলে অকলে। আকৌ এবাৰ ভাবিছো তাইনো মোক দেখিলে কিয় মাত নিদিব, চাগে দেখাই পোৱা নাই, সেইকাৰণে ময়ে মাত দিলো আৰু তোমাক। তোৰ দৰে শকুনিটোক দেখি নামাতিহে পাৰিছো নে আৰু? গৈ পিনে গাঁৱত লগাই দিবি নহয়, চেনেহী অমুকত গৈছে, চেনেহীক আজি তমুকত লগ পালো। এইবোৰক একেবাৰে নেদেখা ভাওজুৰিও থাকিব নোৱাৰে, একেবাৰে ৰক্ষা নাপায় এইবোৰৰ পৰা। কিবা কৈছা? মই বুজা নাই, ইয়াতে বহুত হাল্লা হৈ আছে যে, সেইকাৰণে। নাই খুৰী নাই, আপুনি কথা পাতি ব্যস্ত হৈ আছিলে যে, ভাবিলো কিয়নো ডিষ্টাৰ্ব দিওঁ, সেইকাৰণে। পিছত মাতিলোহেঁতেন আৰু, সেই সময়তে আপুনি মাতটো দিলেই যে, সেইকাৰণে মতাই নহ'ল আৰু। মই ইয়াতে ৰখি আছো ৰ'বক, লগৰ এজনে আহি নোটছ এটা দিম বুলি কৈছে, সেইকাৰণেহে। নোটছ? এই কিবা পঢ়ি আছে নেকি? এইচোন বুঢ়ীয়ে হ'ল, এইটো বয়সত কি পঢ়িব? জানো পাই, আমাকহে বেল বনাবলৈ আহিছে আৰু। একেবাৰে ধৰাতে পেলাও। কিহৰ নোটছ, কাৰ পৰা লয়, চব গম পাম। আমি নপঢ়িলে আমি কিবা নাজানো নে? মাক মানুহ, আমি চব কথা জানো। হয় নেকি? বৰ ভাল কথা, বৰ ভাল কথা। সেই ঠিকে আছে দিয়া। ময়ো বোলো অলপ বজাৰলৈ গৈছিলো, তাতে মই ভাবিলো গলটো শুকাই গৈছে, অকনমান চাহ তাহ খাওঁ, সেইকাৰণে হোটেলখনত সোমালো। তাতে আমাৰ এই মাজনীজনীকো লগ পালো মানে। মই তাতে কি কৰো বৰ একেবাৰে। হয় নেকি? খুৰীদেউ, মোৰো মানে একে। আজি মানে ঘৰত কোনো নাই, তাই কৈছিলে ঘৰলৈ যাই দিম বুলি পিনে। ময়ে ক'লো পিছে নালাগে তই ইমান কষ্ট কৰি আমাৰ ঘৰলৈ যাব, সেইখিনি গাড়ীও নাপায় মিছামিছি খোজ কাঢ়িবৰ কাৰণে। মোৰ বজাৰলৈ অহা কাম আছে, মই বজাৰতে নোটছখিনি লৈ ল'ম আৰু 2 মিলি একাপ চাহো খাম। সেই মই মানে এই কেফেখনতে ৰৈ আছো আৰু। তাই আহিয়ে পোৱা নাই নহয়, সেইকাৰণে ৰখি আছো। আজি বেটিক মই ধৰাত পেলামেই, গম পাম নহয় কাক লগ কৰে, কোন বান্ধৱী, কোনজন বান্ধৱীয়ে নে বান্ধৱে, আজি দেখিম নহয়। কিনো বোলে পঢ়ি পিনে উল্টাই আছে একেবাৰে। হয় নেকি? ঠিকে আছে দিয়া। ময়ো আহিবৰ কাৰণে বেছি সময় হোৱা নাই, তাৰমানে মই অৰ্ডাৰটো দিছোঁৱেই আৰু আহি পাব আৰু, খাই পিনে যাম আৰু। দিয়া। পেহী, আমিচোন খালোৱে, আমিচোন ঘৰত যোৱা কথা আছিল, এতিয়া দেৰি হ'ব না ঘৰলৈ যাবলৈ। বলক যাওঁ। যাম ৰ। এইজনী একেবাৰে কি
কেতিয়ানো ক'লো ঘৰত যাম বুলি মই কৈছিলো আমি ঘৰত যাম কিন্তু আৰু অলপ সময় যাওঁ ৰখি হয় নে নহয় তই কি কচোন ইমান দিনৰ মূৰত লগ পাইছো অকল এবাৰ খালে হ'বনে আৰু এবাৰ আমি খাই যাম ইমান কথা বতৰা পাতিলো চেনেহীকো লগ পালো নে কি ক এই পেহী তুমিয়ে চোন অলপ আগতে কৈছিলা বলা বলা ঘৰলৈ যাওঁ বহুত দেৰি হ'ব মোৰ মায়ে চিন্তা কৰি থাকিব নহয় তুমি চোন তেতিয়াই যাম বুলি কৈছিলা দেৰি হ'ব এতিয়া আকৌ কিয় ৰখা বলা না আমি এবাৰ খালো হ'ব আৰু বলা এইজনী আকৰিজনী মানে একো বুজিয়ে নাপায় মই বা কিয় কৈছো তেনেকে এইজনী মানে যাবি যাম হেৰি নহয় মই তোক ঘৰলৈ থৈ আহিম দে তই ইমান চিন্তা কৰিব নালাগে মোৰ মানে আৰু এটা কাম আছে কামটো মনত পৰিল সেইকাৰণে আৰু এবাৰ চাহ খাই লওঁ আমি এবাৰ তেতিয়া আৰু কামখিনি কৰি পিনে আমি একেলগে গুচি যাব পাৰিম তই চিন্তা নকৰিবিচোন মই ঘৰলৈ থ'ব যাম তোক হে ৰাম এইকেইটাচোন যোৱাৰ নামেই নলয় কি হ'ব এতিয়া মই কেনেকৈ ফ্ৰেণ্ডজনক লগ কৰোঁ এইবোৰ মানে এনেকুৱা বেয়া সময়ত আহি ওলাই নহয় চেনেহী আহা ফ্ৰেণ্ডজন দেখোন আহিয়ে পোৱা নাই চৰি ফ্ৰেণ্ডজনী তোমাৰ হেৰি আহা তুমি অকলে অকলে বৰ হৈ থাকিবা নহয় আহা আমাৰ লগতে কথা বতৰা পাতো অকলে থাকিব নালাগে আহা দিয়ক খুৰী দিয়ক আছো দিয়ক আপোনালোকে কথা বতৰা পাতক দিয়ক আছো দিয়ক চেনেহী হয় কওকচোন ময়ে চেনেহী দিয়ক জানো তুমি মই কিয় চিনি নাপাম তোমাক মইতো চিনি পাওঁৱেই আমি অলপ আগতে কথা পাতি উঠিছোঁ হয়নে নহয় আমি আৰু দুদিন আগতে লগো পাইছোঁ হেৰি আহি পালোঁ দিয়া অলপ দেৰিয়ে হ'ল দেই তুমি বেয়া নাপাবা আৰু তুমি কোৱাৰ দৰে মই আজি ভণ্টিজনী কোৱা নাই তুমি একেবাৰে বেয়া নাপাবা দেই কিন্তু মোৰ লেট হোৱাৰ কাৰণে আপুনি কি কৈ আছে মই বুজা নাই হেৰি দাদা ৰ'ব মই আপোনাৰ লগত কথা পাতি আছোঁ ৰ'ব দেই কিয় অলপ আগতেচোন তুমিয়ে ফোন কৰিছিলা পাহৰিলা নেকি তুমি এইজনীয়ে যে ইমান কম সময়তে পাহৰি যায় কথাবোৰ হে ভগৱান মাৰিব এতিয়া মোক ধৰাত পেলাই কি যে কৰোঁ নহয় হেৰি আপুনি দাদা কি কৈ আছে মই একেবাৰে বুজি পোৱা নাই দেই আপোনাৰ কথাবোৰ অলপ সময় ৰ'বচোন দেই চেনেহী তোমাকেই বিচাৰি আহিছে নেকি এওচোন তোমাৰ কথাকে কৈ আছে তুমি চোন আকৌ বান্ধৱী আহিব বুলিহে কৈছিলা কিবা নোটছ দিবলৈ এইজনী একেবাৰে ভাল টাইমিং মিলাই পিনে মাত দিয়ে একেবাৰে খুৰী নাই এই দাদাজন আমাৰ দেউতাহঁতৰ অফিচতে কাম কৰে মই দুবাৰমান যাওঁতে দেখা পাইছোঁ নহয় এওঁ তাৰে পিয়ন চাকৰি কৰে হয়নে দাদা মোৰ বান্ধৱীজনী আহি আছে তাই আহিব তাই কিয় বা দেৰি কৰিলে ফোন কৰিব লাগিব এটা এইজনী পাগলীয়া হ'ল নেকি বাৰু কিবোৰ বকি আছে নিজেই ফোন কৰি মাতিব এতিয়া নিজেই চিনি নোপোৱা হৈছে দেই মই যাওঁ দেই ইয়াৰ পৰা দাদাজন গ'লগৈ আমাৰ দেউতাহঁতৰ অফিচৰে হেৰি খুৰী আপোনালোকে ইয়াতে থাকক দেই মই বান্ধৱীজনীক বাহিৰৰ পৰা এটা ফোন কৰি আহোঁ ইয়াতে বহুত হাল্লা হৈ আছে যে আৰু নেটৱৰ্কটো ভালকৈ নাপায় মই তাইক ফোন কৰি পিনে আপোনালোকক জইন কৰি আছোঁ হে ভগৱান এইবোৰৰ কাৰণে তেওঁ গুচি গ'ল এতিয়া মই তেওঁক কি বুলি বুজাম এইবোৰৰ কাৰণে মোৰ একেবাৰে শান্তি নাইকিয়া হৈছে চব চেছ হৈ গ'ল আজি